দিনৰ লকডাউন পাইছে আপুনি 21 দিন লকডাউন আপুনিতো বহি আছে আপোনাৰ গাড়ীখনো ঘৰত বহি আছে তো আপোনাৰ গাড়ীখন 21 দিন যদি বহি থাকে ষ্টাৰ্টিং প্ৰবলেম আৰু কিছু টায়াৰত হাৱা কম থাকিব এনেকুৱা প্ৰবলেম কিছুমান পাব তাৰ কাৰণে আপোনাক 5টা টিপছ দি আছো ভালদৰে শুনি লওক এই 5টা টিপ আপুনি ইউজ কৰিব নম্বৰ 1 গাড়ীখনৰ বাহিৰ ফালে বঢ়িয়াকৈ ধুই ৰাখিব কাৰণ যেতিয়া বাহিৰত ৰাখিব আপুনি গাড়ীখন ধুলি বালি পৰি তাত কিছুমান এনেকুৱা দাগ লাগে সেই দাগবিলাক কেতিয়াও নাযাবও পাৰে হয়তো আৰু নতুবা আপোনাৰ যদি গেৰেজ আছে গেৰেজত আপুনি মানে কভাৰ দি ঢাকি থৈছে তেতিয়া একো প্ৰবলেম নাই ভালে তেতিয়া আপুনি যদি বাহিৰত আছে গাড়ীখন ভালকৈ ধুই দিয়ে মানে চাফা কৰি ৰাখিব সপ্তাহত মিনিমাম একবাৰ ধুলে হ'ব নম্বৰ 2 ভিতৰৰ ইণ্টেৰিয়ৰটো চাফা কৰিব ইণ্টেৰিয়ৰটো চাফা কৰাৰ কাৰণ আছে বক্সত আপুনি কিছুমান সৰু বাচ্চা কিবা ৰাখি দিছে সেইবিলাক বস্তু পচি আপোনাৰ দুৰ্গন্ধ ওলাই যাব পাৰে তো আপুনি ভিতৰৰ ফালেও ভালকৈ চাফা কৰক এবাৰ চাফা কৰি কিনে যি আছে চাই মেলি এবাৰ চাফা কৰিলে হ'ল তেতিয়া আপোনাৰ একো প্ৰবলেম নহয় পিছলৈকে মানে কিছুমান পচিব লগা বস্তু থাকিলে ভালদৰে চাই ল'ব এইটো নম্বৰ 3 বেটাৰী চাৰ্জ যিটো আছে 21 দিনত আপোনাৰ চাৰ্জ খতম হোৱাটো নিশ্চয় খতম হ'বই কাৰণ 21 দিন বহাই ৰখাটো ভাল নহয় 21 দিনত মানে আপোনাৰ বেটাৰীটো চাৰ্জ একেবাৰে নাইকিয়া হৈ যাব তো আপুনি কি কৰিব বেটাৰীটো যদি ভালে ৰাখিব খুজিছে বা গাড়ীখন ষ্টাৰ্ট কৰিলে যাতে ষ্টাৰ্ট হয় তাৰ কাৰণে আপুনি 2 দিন 3 দিনৰ মূৰে 15-20 মিনিট আপুনি ষ্টাৰ্ট কৰি ৰাখি দিব গাড়ীখন মানে এক্সেলটাৰ দিব দৰকাৰ নাই জাষ্ট ষ্টাৰ্ট কৰি 15-20 মিনিট আপুনি ৰাখি থৈ দিব বেটাৰীটো অলপ চাৰ্জ ল'ব তেতিয়া আপুনি এবাৰ চালে ইচ্ছা কৰিলে আপুনি উইপাৰ এবাৰ চেক কৰি চাব পাৰে নাচালেও কথা নাই তো এইটো আপুনি গুৰুত্বপূৰ্ণ কথা বেটাৰীটো চাৰ্জত ৰাখিবৰ কাৰণে আপোনাৰ 15-20 মিনিট ডেইলি ষ্টাৰ্টত ৰাখিব নম্বৰ 4 আপুনি যেতিয়া বেছি দিনৰ কাৰণে গাড়ীখন কৰবাত ৰাখি থৈ দিয়ে তেতিয়া কি হ'ব আপোনাৰ হেণ্ড ব্ৰেকটো উঠাই থৈ দিব নালাগে হেণ্ড ব্ৰেকটো উঠাই থ'লে কি হয় আপোনাৰ কেতিয়াবা হেণ্ড ব্ৰেক লক হৈ যাব পাৰে বা আপোনাৰ ব্ৰেকৰ প্ৰবলেম আহি যাব পাৰে বেছিভাগ মানে সৰু গাড়ীৰ যিবিলাক নিউ মডেল গাড়ী তাৰ কাৰণে বেছি মানে ইম্পৰ্টেণ্ট এইটো তো হেণ্ড ব্ৰেকটো লগাই নথ'ব আপুনি কি কৰিব যদি বেছি দিন এতিয়া লকডাউন চলি আছে এতিয়া আপুনি গাড়ীখন ৰাখিলে আৰামছে 1 নম্বৰ গিয়াৰ লগাই আগে পিছে চকাত গুটকা দি কিনে ৰাখি দিব তেতিয়া আপোনাৰ কোনো প্ৰবলেম আহি নপৰে নম্বৰ 5 যেতিয়া আপুনি গাড়ীখন এক জেগাত ৰখাই থৈ দিব টায়াৰৰ যিটো টায়াৰ থাকে টায়াৰ মানে ঘূৰণীয়া টায়াৰ হয়তো তলফালে এক জেগাত থাকিলে কি হয় আপোনাৰ হাৱাটো কমি যায় তো আপুনি কি কৰিব এবাৰ গাড়ীখন যেতিয়া ওলাব লকডাউনৰ আপোনাৰ যেতিয়া খুলিলে গাড়ীখন ওলালে এবাৰ হাৱাটো চেক কৰি ল'ব নিশ্চয় আৰু নেক্সট আপোনাৰ কি এটা গাড়ীখন আগা পিছা কৰিব যিটো ঘূৰণীয়া টায়াৰ আছে না তো অলপমান আগত দি দিব অলপ পিছত দি দিব এনেকৈ থৈ দিলে আপোনাৰ গাড়ীখন মানে টিপ টায়াৰ এটা ভালে থাকিব